এয়াই হৈছে দনিপলো এয়াৰপৰ্টৰ একদম মানে সোমাই যোৱাৰ প্ৰথম একদম গেটৰ বাহিৰৰ গেটখনৰ পৰিৱেশ। এয়া এনেধৰণে বাঁহৰে ইমান ধুনীয়া এখন গেট বনাই দিছে। এয়াই আমাৰ গহপুৰ ফুলেঙি দনিপলোৰ এয়াৰপৰ্টৰ এয়াই হৈছে। আহক এতিয়া ভিতৰলৈ সোমাই গৈ ভিতৰৰ পৰিৱেশখিনি চাওঁগৈ। Cetai vlog pun. কুঁৱাৰী মণি আনিটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আহকচোন আজি আমি গহপুৰ ফুলেঙিত থকা এয়াৰপৰ্টখন চাওঁ। আজি এয়াৰপৰ্টখন চাবলৈ বুলি আহিলোঁ আৰু এয়াৰপৰ্টৰ এয়া একদম আমি য'ত নেকি ফ্লাইটত মানুহ মানে উঠে একদম তাৰ দুৱাৰ দলিতে আছোঁহি। একদম সন্মুখৰ পৰা আমি ভিডিঅ'টো বনাইছোঁ আৰু এয়া আমি আজি চাবলৈ বুলি আহিলোঁ। মই ইয়াৰ আগতেও আহিছোঁ মোৰ ল'ৰাক উঠাবলৈ আৰু তাৰ লগে লগে মোৰ দুটা ভাগিন বোকাখাট চাবজুৰিৰ পৰা আহিছে, সিহঁতক দেখাবলৈ বুলি আহিলোঁ। তাৰ লগতে মোৰ ভাইটি বোৱাৰী সকলোবিলাক আহিছে দেখুৱাবলৈ বুলি। আৰু আহক সিহঁতক এয়া ফটো পজ দিয়াত পূৰা ব্যস্ত হৈ আছে। এয়া বিবেক বৰুৱা, সি উঠিব লাগিব এইবাৰ, সি BSc ফাৰ্ষ্ট ছেম। বেছি ফাৰ্ষ্ট ছেম। আৰু এয়া আমাৰ কি নাম আছিলে নামটো লিজা বৰুৱা, তাই এইবাৰ MSc কেমেষ্ট্ৰিত মেজৰ লৈ পেলাই এইবাৰ MSc এডমিশ্যন হ'ব আৰু হোৱা নাই আৰু ক'ত হয় নাজানো। ডিব্ৰুগড়তো হ'ব পাৰে, গুৱাহাটীতো হ'ব পাৰে। তাই এপ্লাইবিলাক কৰি থৈছে ক'ত পষ্টিং পায়। আৰু তাৰ আগতে সিহঁতক আমি এই পৰিৱেশখিনি দেখুৱাবলৈ আহিলোঁ, যিহেতু বোকাখাটৰ পৰা আইতাকৰ ঘৰলৈ, মোমায়েকৰ ঘৰলৈ, জেঠাইকৰ ঘৰলৈ বুলি ফুৰিবলৈ আহিলে। আৰু তাৰ লগে লগে আমি এইটো এয়াৰপৰ্টৰ এয়া এইখিনি তাৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ঠাণ্ডা। তাৰ লগতে এয়াৰ হোষ্টেজবিলাক ভিতৰত থাকিলে আৰু এইবিলাক আৰ্মি। আৰু এয়া কোন কোন আহিছে, ভাইটি আহিছে, বোৱাৰী আহিছে, আমি দেখাওঁ এবাৰ। এই আমাৰ ভতিজা ছোৱালীজনী আহিছে, ইমান ধুনীয়া ফটো উঠা পজ। এয়া ফটো উঠা পজ। আমি এয়াৰপৰ্ট চাম ন মা। এয়া আৰু এয়া ভাইটি এয়া ফটো উঠাত চব ব্যস্ত। এয়া ফটো উঠি আছে আৰু তাৰ লগতে এইখিনি বাহিৰৰ পৰিৱেশ। এয়া বাহিৰৰ পৰিৱেশ আৰু এইটো ইয়াৰ অপজিট ছাইডত, এই ৱালখনৰ অপজিট ছাইডতে তাতে প্লেন পৰে। এইখন ৱাল হয়, ৱালৰ অপজিট ছাইডত প্লেন পৰে। আৰু সেই চিৰিবিলাকত উঠি পেলাই মানুহে ওখ ওখ চিৰি বনাই দিয়া আছে আৰু তাতে উঠি পেলাই মানুহবিলাকে চাব পাৰে যে কেনেকৈ প্লেন পৰিছে আৰু কেনেকৈ প্লেন উৰিছে, সকলোবিলাক চাব পাৰে। আৰু এইখিনিৰ পৰা একে ওচৰৰ পৰা। আৰু ইয়াতে কিবা এটা টাইমিং আছে, টাইমিঙৰ ভিতৰত সোমাব পাৰে, তাৰ বাহিৰে যিকোনো সময় নিদিয়ে সোমাবলৈ। আৰু এয়া যিবিলাক গাড়ী আছে সেইবিলাক ষ্টেণ্ড বা মানে বাইক ষ্টেণ্ড, কাৰ ষ্টেণ্ড চব আছে। ইয়াৰ ফিল্ডখনো ইমান ধুনীয়া, একদম সেউজীয়া ঘাঁহনি। এয়া সেউজীয়া ঘাঁহনি বননি, একদম কি মানে ঘাঁহনি নহয় অৱশ্যে বননিহে হয় এইখিনি বন অৱশ্যে ৰোৱা হয়। এইখিনি কি বন বুলি কয় নাজানো বাৰু, দলিচা বন কয় নেকি। এইখিনি বৰ ধুনীয়া, আকৌ গজালি মেলিছে এনেধৰণে। ইয়াৰ পৰিৱেশ, ৱালখন বহুত ডাঙৰ হয়। এয়া অৰুণাচল বৰ্ডাৰ হয়, এয়া অৰুণাচল বৰ্ডাৰ হয়। আৰু বাহিৰৰ পৰিৱেশখিনি এইবিলাক বিল্ডিংবিলাক হয়। ইয়াৰ এয়া এইখনেই হৈছে গহপুৰ ফুলেঙিত থকা দনিপলো এয়াৰপৰ্ট। এইপিনে ৱাল, য'ত নেকি
এৰোপ্লেনখন পৰে, ফ্লাইটখন পৰে, তাৰ এই ৱালখনৰ অপজিট ছাইডতে পৰে আৰু উৰা মাৰে এইফালে। ইয়াৰ বাউণ্ডেৰীটো বহুত ডাঙৰ এলেকা আৰু ইয়াৰ কৰ্মচাৰীসকলে থকা ঘৰবিলাক সিফালে আছে। তাকে আপোনালোকক এবাৰ দেখালোঁ আৰু ওলাই যাওঁতে ৰাস্তাটো এবাৰ দেখাবলৈ চেষ্টা কৰিম।